হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল বালাবাৰী ভইচ। এটা নতুন ভিডিঅ'ৰ সৈতে মই আহিছোঁ আপোনালোকৰ মাজলৈ। আজি গৈ আছোঁ সৰু পথাৰৰ পৰা, ওচৰতে বেছিটো পেণ্ডেল নহয়, 10-12 কিলোমিটাৰমান হ'ব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ইয়াৰ পৰা ওলাম এতিয়া। এইফালে দেখিছে বেডিং পাৰ্টিবিলাক পূৰা ৰেডি, বেগ চেক পূৰা টিপটপ ৰেডি হৈ আছে। আৰু এইফালে আপোনাৰ এইটো ৰুম আছিল গেষ্ট হাউচ, এই গেষ্ট হাউচটো আছিলে ৰুমৰ। এইটো ৰুমৰ পৰা এতিয়া ওলাম, একদম ৰেডি পূৰা টিপটপ। তো ইয়াৰ পৰা ওলাই ৰাস্তাত কি পাওঁ আপোনালোকক দেখাম, আৰু একদম পেণ্ডেল নোপোৱালৈকে ভিডিঅ'টো চলি থাকিব, ৰুম নোপোৱালৈকে চলি থাকিব ভিডিঅ'টো, চাই থাকিব লাষ্টলৈকে। এইটো ভৱনতে আমি তিনিদিন আছিলোঁ, কুশল ভৱন, কুশল কোঁৱৰৰ স্মৃতিত এইটো বনোৱা হৈছে, শ্বহীদ কুশল কোঁৱৰৰ স্মৃতিত। তো এইটো ভৱনতে ইফালে আমাৰ গাড়ীত পূৰা একদম বেগ চেক ভৰাই দিছোঁ, এয়া বেগ ভৰাইছোঁ, ইফালে বেগ চেক পূৰা ৰেডি। তাৰপৰা এতিয়া আমাৰ মানে পল্লৱে ওলাব আছে, সি ওলালে মানে গুচি যাম আৰু ইয়াৰ পৰা গৈ মানে আমি এতিয়া যাম পল্লৱৰ পেহীহঁতৰ ঘৰত। তাত মানে হেৰি আছে আৰু এইটো আমি পল্লৱৰ পেহীহঁতৰ ঘৰ আহি পালোঁ। তাই ইয়াতে ভাত চাত খাই আমি ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিম আৰু বেছি দেৰি নকৰোঁ, ভাতকেইটা খাম আৰু যাম। ভাত পানী খাই ধুনীয়াকৈ টিপটপ হৈ ওলাই দিলোঁ ৰুমৰ পৰা। এতিয়া মানে গৈ আছোঁ আমি চাংখাতি। আজি ফাৰ্ষ্ট নাইট জাৰ্ণি, ওলাই আছে হিৰ'। তো গৈ থাকিম একদম, ৰুম নোপোৱালৈকে ভিডিঅ'টো চলি থাকিব, আপোনালোকে চাই থাকিব লাষ্টলৈকে। फाइनली हम लोग पहुंच गया पेंडल, ये पेंडल सांखाती। তাতে ৰুমলৈকে যাম, ৰুমটো লৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ একদম। আমি এতিয়া গৈ আছোঁ পেণ্ডেলত নাটক কৰিবলৈ। এন্ধাৰ মুন্ধাৰ, চাৰিওফালে মানুহ চানুহ একো নাই। এতিয়া পাইছে 7:30। এইখিনি সময়তে মানুহ চানুহ নাই, চব খালী 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 খালী। তো পেণ্ডেলত পোহৰত যাই বনাই আছোঁ ভিডিঅ'টো, চাই থাকক। বুম ঠাণ্ডা পৰিছে, এইফালে ঠাণ্ডাখনত চলি আছে আমাৰ নাটক, মোটামুটি শেষ হ'ব আৰু। এইফালে আছে আমাৰ বৰা ককাইদেউ, ইফালে একবাৰ হাই কৰি দিয়ক, হাই কৰি দিয়ক একবাৰ। ঠাণ্ডা কেনেকুৱা? ঠাণ্ডা কেনেকুৱা হৈছে? এইফালে আমাৰ এইফালে পূৰা 12 পাই গৈছে, বিৰাট ঠাণ্ডা, বহুত ঠাণ্ডা। এই ঠাণ্ডাত নাটক কৰি আছে মানুহজনে কষ্ট কৰি, শেষ হ'ল যেনিবা এইফালে। বাকী যি নহওক, নাটক চলি আছে। নাটকৰ চিন এটা মই আপোনালোকক দেখাই দিম বাৰু। আজি নাটক আছিল গংগা, ক্ষিতিজ বৰা ছাৰৰ গংগা। তো নাটকৰ চিন এটা মই লগাই দিম শেষৰ ফালে। তো বিশেষ দীঘলীয়াও নকৰোঁ আজি, ভিডিঅ'টো বিশেষ দীঘল নহ'ল, যিহেতুকে জাৰ্ণিটো ওচৰ আছিল। তো সেইটো কাৰণে মানে যি পাৰিছোঁ দেখাইছোঁ আৰু আপোনালোকক। ভৰি আছে নহয়, খাই পেলাই এইটো। কোনোদিন যাতে তোক মৰম কৰিব নোৱাৰো, মৰমত অতিষ্ঠ হয়, কোনোদিন যাতে তোক মই চৰ মাৰিব নোৱাৰো, খাই পেলাই এইটো, খাই পেলাম। Uno
আগতে সপোনবোৰ বুকুতে চলি চাই হৈ গৈছে অধুৰ। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো চাই কি ভাল পালে কি বেয়া পালে নাজানো, একদম ছুটি হৈছে জাৰ্ণিটো, যিহেতুকে ছুটি 10 কিলোমিটাৰ মাত্ৰ দূৰ। তো নতুন এটা ভিডিঅ'ত আপোনালোকক আৰু লগ পাম। কালি মানে গৈ আছোঁ মানে 25 ডিচেম্বৰ মানে খ্ৰীষ্টমাছ। তো গৈ আছোঁ মানে এটা পিকনিকত। তো তাৰে ভিডিঅ' আপোনালোকে পাই যাব। জাকাছ পিকনিক এটা হ'ব। তো দি আছোঁ মই ভিডিঅ'টো চাই থাকিব। আৰু যদি ভিডিঅ'বিলাক চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিৰ কাৰণে আহিছোঁ, বাই বাই।